পুৰা ৰুমৰ পৰা ওলাই আহিলোঁ ৰ'ব এতিয়া জল্দি যাব লাগে গাড়ী ৰখি আছে বোলে ক'ব পাহৰিলোঁ গাড়ীৰ ভাড়া হ'ল কিমান নেপালীত হ'ল নেপালৰ 2500 আৰু আমাৰ ইণ্ডিয়াৰ হ'ল 1500 তো ইয়াৰ পৰা এচি গাড়ী এচি তো অটো ল'ব লাগে এই অটোটো লৈ ল'লোঁ আমি ইয়াৰ পৰা বীৰতামুৰ যাম ঠিক আছে চলো ইণ্ডিয়ান টকা 200 টকা দি দিলোঁ নেপালী 200 টকা লাগে বুলি কৈছিল কিন্তু ইণ্ডিয়ান দি দিলোঁ আমি উপায় নাই নামানে বহুত ডেঞ্জাৰ বস্তু দেখা পালোঁ চাওক এইটো বস্তু আমাৰ 2015 2014 13তে বন্ধ হৈ গৈছে আৰু এতিয়াও এনেকৈ উঠাই ৰিচাৰ্জ ভৰাব লাগে 100 টকাৰ ফাইনেলি গাড়ী আহি পালে আৰু চাওক গাড়ীৰ নম্বৰ চাওক নেপালী ভাষাত লিখা আছে सुबह कितने बजे पहुंचेंगे जाम रहेगा 7-8 जाम रहने से তো এই যে গাড়ী লোৱালৈকে ৰুম লোৱালৈকে আৰু হস্পিটেলত যিখিনি হেল্প কৰিছে অনলি ফৰ এইটো দাদা তিলক দা আমাৰ অসমৰে মানুহ হয় চ' বিদেশত আপোন মানুহ বুলি যে কয় তেনে হয় বহুত হেল্প কৰিছে চিৰিয়াছলি কৈছোঁ তো মস্ত গাড়ীত বহি ল'লোঁ গাড়ীত এৰিব হৈছে আৰু তো সমৰ ঠিকে আছা বঢ়িয়া ন সজলদা অ'কে আছে ন প্ৰথমতে বাট গাড়ী এৰিলে চাই লওক গাড়ী এৰিছে দুটা ৰাস্তা আছে মানে কাঠমাণ্ডু যোৱাৰ এটা হ'ল নেপাল চৰকাৰে বনাইছে আৰু এটা আছে জাপান চৰকাৰে বনাইছে যদি আপোনালোকে নেপালত অহাৰ লগে লগে আপোনালোকে চিম এটা ল'বই লাগিব কাৰণ নেটৱৰ্ক নাপায় যিহেতু চিমটো লোৱাৰ পিছত এনচেল চিম ল'ব লোৱাৰ পিছত আপোনালোকে বেলেঞ্চটো কেনেকৈ চেক কৰিব *901# চেক কৰিব মোৰ আছে 200 টকা মই ৰিচাৰ্জ কৰিছিলোঁ মোৰ আছে 179 কিন্তু চেম চাওক মোৰ দাদাৰ ৰিচাৰ্জ কৰিছিল 200 টকা এতিয়া আছে 9 টকা কি কৰিছে ডাটা ইউজ কৰিলেও বোলে পইচা যায় সেইটোৱে শুনক খালি আমাৰ ইণ্ডিয়ানসকলৰ কাৰণে নেকি নেপালী মানুহৰ কাৰণেও এনেকুৱা মই কিন্তু এইটো ভালকৈ নাজানো চিয়'ৰ কি কেনেকুৱা ধৰণৰ ছিষ্টেম মাথা পগলা হৈ গৈছে তো মাজত ৰখিছে ধাবাত চাহ খাবৰ কাৰণে আৰু ভাত খাবৰ কাৰণে ৰখিব মই কি লৈছোঁ চাওক চিঙৰা 2টা আৰু পুৰি 3টা এইখিনি যে খালোঁ খোৱাতে কিমান লৈছে জানে 600 টকা চিৰিয়াছলি কৈছোঁ মানে নেপালী পইচা 600 আবেলি 3:30 বজাত 4টা বজাৰ আগে গাড়ীত উঠিছিলোঁ আৰু এতিয়া বাজিছে 12টা আৰু এতিয়া ভাত খাব ৰখাইছোঁ জাষ্ট ইমান লাইটটো জ্বলাইছে চ' এতিয়া ভাত খাবলৈ যাওঁ আৰু কেনেকুৱা অমৰ বঢ়িয়া পূৰা চিনেমা চাই আছে উপায় নাই এইটো হোটেলত ভাত খাই লওঁ চাৰ্জাৰটো লৈ ল'লোঁ চাৰ্জ দি দিলোঁ মোবাইলটো চাৰ্জ নাই গৈছে 50 এইটো লেতেৰা 50 এতিয়া হ'ল 200 টকা আৰু এইটো কিমান এইটো 50 250 টকা ঘূৰাইছে কিমান দিছিলোঁ 1500 মাত্ৰ 250 ঘূৰাই দিছে 1250 টকা ভাতত চাৰ্জত দিছোঁ মোবাইলটো আৰু চাৰ্জ হওক চলো লৈ আহিলে কুইক চাৰ্ভিচ কিন্তু দেই ভাত চাত খাই এতিয়া ফ্ৰুটি ৰিঅ' খাই আছোঁ ৰিঅ' পুৰা জাম লাগি গৈছে আৰু একদম চাওক একদম দেখিছে এইটো আমাৰ এই দুজন চাওক গাড়ী জাম লাগিছে কাৰণে এতিয়া শুই আছে পুৰা জাম দেখিছে আমাৰ গাড়ী পুৰা ৰাস্তাৰ মাজত বহিছোঁ চাওক মজা লাগিছে ন বনাই দিছে এতিয়া ভাত খাবলৈ ৰখাইছে 10টা বাজে চাই লওক সেইটো হোটেল মঞ্জুশ্ৰী হোটেল আৰু আমি খাই আছোঁ এতিয়া ঝালমুড়ি কাৰণ এতিয়া গা চা ধোৱা নাই আৰু তাতে খাম কাঠমাণ্ডুত এইটো খাই দিলে কণী খাই আছোঁ কণীৰ টেষ্টটো অলপ বেলেগ মানে ভূটানত গৈ কণী খাইছিলোঁ চেম টেষ্ট ভিডিঅ' মজা সজলদাই ৰিচাৰ্জ ভৰাই আছে চাওঁ ৰিচাৰ্জটো কেনেকৈ ভৰাই মনত পৰিছে নে কিবা এইটো ৱাটাৰফলটো যে দেখিছে এইটোৰ নাম হ'ল চাইলুং ৱাটাৰফল কালি 4টা বজাত গাড়ীত উঠিছিলোঁ আবেলি 450 কিলোমিটাৰ এতিয়া বাজে কেইটা আছে দেখিছে দুপৰীয়া 1:16 তাৰমানে কি এনেকুৱা কৰিলে কেনেকুৱা হ'ব কওকচোন ৰাস্তাত যাম এতিয়া ৰখাই থৈ দিছে চাওঁ আমাৰ অমৰে গৈ এই ভিডিঅ' বনাই আছে ফটো উঠাইছে জাগা বঢ়িয়া মস্ত ভিউ চাওক দেখিছে মজা তো সেইফালে চবেই টেনশ্যনত আৰু দেখিছে উপায় নাই কেইঘণ্টা হ'ল 4টা বজাৰ পৰা এতিয়া 1:16 মানে 2টাই ধৰক 22 ঘণ্টা 450 কিলোমিটাৰ 22 ঘণ্টা এইটো কি গম পাইছেনে অ'লা আৰু মেঘাশ্ৰী
ৰজনীগন্ধা নাই, শিখৰ নাই, চিগনেচাৰ নাই, খাব লগা ভোলা আৰু মেগাশ্ৰী। কি আচৰিত, কিন্তু ভাল লাগে না কিনা নাজানে, খাই চাম ৰ'ব। ভিউ গোটেই ৰাস্তাটো এনেকুৱা। ঠিক আছে চব মদন দা, কি ঠিক নাই? 23 ঘণ্টা হৈ গ'ল ন? क्या खा रहे हो अभी? গোলা খা रहा है यार। দেৰি যে নহ'ব চাওক, যাম চাওক, গোটেই গাড়ী লাইন লাগি আছে দেখিছে? এইখিনিলৈকে আৰু 23 ঘণ্টা হ'ল, আৰু কিমান ঘণ্টা হয়? মোটামুটি 30 ঘণ্টা হাতত লৈ আহিব লাগিব আৰু। জেগাখিনি মজা লাগিছে ন? এই পাহাৰ দুখনৰ মাজেৰে ৰাস্তা। নেপালত আহি ৰেকৰ্ড কৰি দিলোঁ, কাঠমাণ্ডু গৈ থাকোঁতে এতিয়া আমাৰ 24 ঘণ্টা পূৰা মানে সম্পূৰ্ণ কৰি দিলোঁ আমি। এই গাড়ীত বহি থাকে এইটো চিটতে। আৰু এটা জেগা আছে পখৰা বুলি, ইয়াৰ পৰা আৰু 8 ঘণ্টা লাগে যাবনে? অমৰ কেনেকুৱা লাগিছে? একদম বেয়া লাগিছে। কিয়া? মজা লাগিছে, ইমান ডাঙৰকৈ বনাইছে। আৰু এখন জেগাত ৰখাইছে, কিবা খাই লওঁ জলদি। ইয়াতে ভাত নাপায়, এইটো ফ্ৰাইড ৰাইচ বুলি কৈছে, আৰু কি কিবা দিছে নাজানো। খাই লওঁ মুঠতে, খাব লাগে জলদি নে কি? নিজে খালোঁ আমি। এইখন কাঠমাণ্ডু চিটিখন দেখিছে? এইখন হয় কাঠমাণ্ডু চিটি। গৈ আছোঁ, গৈ আপোনাক ধুনীয়াকৈ দেখাম আৰু। চলো পাই গ'লোঁ পুৰা কাঠমাণ্ডু চিটিখন। এইটো চাওক, 6:08 হ'ল টাইম। তো ফাইনেলি 26 ঘণ্টা পিছত গাড়ীৰ পৰা নামিলোঁ। নামি এতিয়া কলম্বিত নামিছোঁ, আৰু এতিয়া ইয়াৰ পৰা ক'ত যাওঁ নাযাওঁ এইটো ভালকৈ অলপ খবৰ চবৰ লৈ ৰুমত যাওঁ, অলপ গা চা ৰিফ্ৰেছ হৈ লওঁ, অলপ দেখাই আছোঁ, চাই চাওঁ। ইয়াতে আৰু বিশাল মাৰ্কেট নাপায়, ইয়াতে NBTC, নেশ্যনেল বিজনেছ ট্ৰেড চেণ্টাৰ। এইটোত গৈ শ্বপিং কৰিব লাগিব, যি কৰে আৰু। বিশাল মাৰ্কেট নাপায়, বিগ বাজাৰ নাপায়। বঢ়িয়া মাৰুতি 800। নেপালত তেলৰ পেট্ৰলৰ পাৰ লিটাৰ দাম কিমান জানে? 178। এই মাৰুতি এল্টোটোত যে বহি আছোঁ, এইটোত বোলে এইটোৰ দাম বোলে 15 লাখ টকা। কি কম কম, মই ক'লো 75,000 পায় মাজতে। আৰু বাহিৰত নতুন এটা দেখাইছে, এইটোৰ দাম বোলে 30 लाख टका। इतना महंगा क्यों भैया? नंबर नहीं खुलेगा ना टैक्सी के, महंगा वो प्राइवेट में लेना पड़ेगा तो। और इयन कितना का पड़ेगा? इयन प्राइवेट के लेना पड़ेगा तो 18-19 लाख पड़ेगा। 18-19 लाख क्या ना, उससे महंगा पड़ेगा। पल्सर 150 का कितना प्राइस होगा ऐसा? बाइक 2.5 लाख पड़ेगा। इधर ये महंगा है ना, 2.5 लाख टका पल्सर 150। इंडिया से आएगा ना सब। এইটো মানুহ টানা গাড়ী, ডেঞ্জাৰ। ফাইনেলি গাড়ীৰ পৰা নামিলোঁ এতিয়া, ভাড়া চাড়া দি আছে দাদাই, আৰু হোটেলটো ল'ব লাগে জলদি। বহুত ভোক লাগিছে, ফ্ৰেছ হ'ব লাগে। কি চাফা চাওকচোন একবাৰ, মজা লাগিছে না? চাইনা টাইপ লাগিছে না? হা? আৰু চাইনাও লিখা আছে, চাওক জাগাটো চাইনা লিখা আছে। চাইনা আহি পালোঁ নেকি এনেকুৱা লাগিছে। একো নাই, বাট চাফা আছে বহুত। আৰু এইটো হোটেল, চাইনা হোটেলত থাকিবা চাউলদা? চাইনা হোটেলত থাকিবা? তো ফাইনেলি ৰুম লৈ ল'লোঁ। ফাৰ্ষ্ট বাথৰুমটোৱে চাই লওক, ঠিকে আছে। এইটো নেপালৰ বাথৰুম। এইটো ৰুম চুম ল'লোঁ পূৰা, বিচনা। ভিডিঅ'টোত এইখিনি আছিলে, আমি কাঠমাণ্ডু আহি পালোঁ। চ' এতিয়া ৰুম চুম লৈ ল'লোঁ, আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম, কাৰণ আমি ৰাতি নাইট লাইফ চাবলৈ যাম, আৰু থামেল মাৰ্কেট পূৰা ঘূৰিম। তো মিলতে हैं नेक्स्ट वीडियो में, तब तक के लिए बाय बाय। जय हिंद, वंदे मातरम, जय असम। चैनल को सब्सक्राइब कर दीजिए। बाय बाय। दिल का दरिया